মাৰ্চৰ পাছত শনি দেৱতা আহি ধনু ৰাশিৰ জাতক জাতিকাৰ চতুৰ্থ ভাগত বহি চতুৰ্থ ঘৰ হৈছে আমাৰ মাতৃৰ ঘৰ, আমাৰ লাক্সাৰী বা কমফৰ্টৰ ঘৰ, আমাৰ শিক্ষাৰ ঘৰো হয়। হায়াৰ এডুকেশ্যন জানিবৰ কাৰণে 5th হাউচৰ চোৱা হয়। চতুৰ্থ ঘৰৰে প্ৰপাৰ্টিও বুজায়, ঘৰৰ পৰিৱেশ পৰিস্থিতিও বুজায়। শনিয়ে ইয়াত বহি আপোনাক আপোনাৰ ঘৰৰ পৰা খেদিব। কেনেকৈ খেদিব? শনিয়ে আপোনাৰ ঘৰত গৃহযুদ্ধৰ সৃষ্টি কৰিব পাৰে। আপোনাৰ সন্মুখত এনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি কৰিব যে আপুনি পঢ়িবৰ কাৰণে বা চাকৰি বিচাৰি বেলেগ এটা জেগাত যাব বিচাৰিব। এপ্ৰিলৰ পাছত আপুনি কিবা নহয় কিবা ৰিজন লৈ ঘৰৰ পৰা ওলাই যোৱা দেখিবলৈ পোৱা যায়। আপুনি আপোনাৰ পাৰ্চনেলিটি ডেভেলপমেণ্টত এই বছৰ বহুত গুৰুত্ব দিব। নতুন নতুন বিষয়ত জ্ঞান অৰ্জন কৰা দেখা গৈছে। বৃহস্পতিৰ প্ৰভাৱৰ কাৰণে দেখা যায় যে আপুনি বহুত কনফিডেণ্ট থাকিব অহা বছৰটো। আপুনি নিজকে মটিভেটেডটো ৰাখিব পাৰিব। কিবা কাম আহিলে আপুনি এলাহ নকৰি বৰঞ্চ বেছি কষ্টৰে সেই কামটো কৰিবলৈ কৰা দেখা গৈছে। কিবা কাম আহিলে আপুনি এলাহ কৰি বহি থকা দেখা নাযায়। এই বছৰ আপুনি নিজকে ইমান ৰেডি কৰি ৰাখিব যে যি কামেই নাহক কিয় সকলো কাম আপুনি বহুত এনাৰ্জিৰে কৰিব বিচাৰিব। বৃহস্পতিয়ে ৰাশি পৰিৱৰ্তন কৰি মে'ৰ পাছত আপোনাৰ সপ্তম ঘৰত বহি এটা কথা আছে যে বৃহস্পতি যিটো ভাগত বহে সেই ভাগৰ সকলো কাম কাজ লেহেম কৰি দিয়ে বা নষ্ট কৰি দিয়ে, যাৰ ফলত আপোনাৰ সপ্তম ভাগৰ যিখিনি বাহক, যেনেকৈ আপোনাৰ স্পাউচৰ ঘৰ হয় সপ্তম ঘৰে আৰু আপোনাৰ বিজনেছ পাৰ্টনাৰৰ ঘৰ হয়, সেই ভাৱক বৃহস্পতি বহাৰ কাৰণে আপোনাৰ পাৰিবাৰিক লাইফত মিছআণ্ডাৰষ্টেণ্ডিং হোৱা দেখিবলৈ পোৱা যায় বা কাজিয়া পেচাল হোৱা দেখিবলৈ পোৱা যায়। আপোনাৰ পাৰ্টনাৰৰ লগত কনফ্লিক্ট আদিও আহিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত ভালেই দেখা যায়। আপোনাৰ গেইনছ বা প্ৰফিটৰ ঘৰত বৃহস্পতিৰ দৃষ্টি পৰাৰ কাৰণে 11th ঘৰত বৃহস্পতিৰ দৃষ্টি পৰাৰ কাৰণে আপুনি এই বছৰ যি কামেই হাতত নলওক কিয় লাভ আহিবই। বন্ধু পৰিয়ালবৰ্গৰ পৰা আপুনি লাভ দেখিবলৈ পোৱা যায়। 2025 চনত আপুনি আপোনাৰ বন্ধুৰ দ্বাৰা লাভান্বিত হ'ব বা ফেমিলিৰ মেম্বাৰৰ ফালৰ পৰাও আপুনি লাভ পাব পাৰিব। তৃতীয় ঘৰত বহা বৃহস্পতিৰ দৃষ্টিৰ কাৰণে আপোনাৰ হাৰ্ডৱৰ্ক কম হ'ব। আপুনি যিকোনো কাম কম কষ্ট দি কৰিলেও ফল পাব আৰু ফলটো বেছিকৈ পোৱা দেখিবলৈ পোৱা যায়। কম কষ্ট কৰি আপুনি বেছি ফল পাব। মুঠতে বৃহস্পতিয়ে অহা বছৰ আপোনাক যথেষ্ট গেইনছ দিব, আপোনাৰ ভাল দেখা পোৱা যায়। কেৱল বিবাহৰ ক্ষেত্ৰতে বাধা দেখিবলৈ পোৱা যায় বা স্পাউচৰ লগত কাজিয়া পেচাল আদি দেখিবলৈ পোৱা যায় বা স্পাউচৰ ৱেইট গেইন হোৱা দেখিবলৈ পোৱা যায়। এই বছৰ শনিয়ে আপোনাৰ দশম ভাৱক দৃষ্টি দিয়াৰ বাবে আপুনি বহুত কষ্ট কৰিব লাগিব, বহুত হাৰ্ডৱৰ্কিং হ'ব লাগিব। শনি মানেই হৈছে কষ্টৰ দেৱতা। শনিয়ে কোনো কাম শ্বৰ্টকাট হ'বলৈ নিদিয়ে। সকলো কামতে চিনচিয়াৰ হোৱাটো শনিয়ে বিচাৰে। শনিয়ে মাজে মাজে আপোনাৰ প্ৰফেশ্যন এৰিবলৈ ভবাব পাৰে। এনে লাগিব যেন আপুনি আপোনাৰ কোম্পেনীত একো ইজ্জত পোৱা নাই, সেয়েহে আপুনি কোম্পেনী চেঞ্জ কৰাৰ কথা বহুবাৰ মনত ভাবিব পাৰে। নিজৰ কিবা ইনিচিয়েটিভ ষ্টাৰ্ট কৰাৰ আগত এবাৰ এষ্ট্ৰলজাৰ কনচাল্ট কৰাই ল'ব। শনিয়ে আপোনাৰ দেউতাৰ যিটো ফাইনেন্সিয়েল কণ্ডিশ্যন হ'ব 2025 চনত সেইটো অলপ ডাউনফল আনিব পাৰে। আপোনাৰ দেউতা হয়তো ৰিটায়াৰ হ'ব পাৰে বা কোম্পেনীৰ জব এৰিব পাৰে বা নতুন বিজনেছ ভেঞ্চাৰ ষ্টাৰ্ট কৰিব পাৰে। এনেধৰণৰ পৰিস্থিতি দেখিবলৈ পোৱা যায়। আৰু এটা কথা, আপোনাৰ দেউতাৰ ফেমিলিৰ ফালৰ পৰা হয়তো আপুনি কিবা বেড নিউজ শুনিবলৈ পাব পাৰে। হয়তো কাৰোবাৰ ডিমাইজ বা তেনেকুৱা অসুখ বিসুখ আদিৰ নিউজ আপুনি শুনিব পাৰে। কেৰিয়াৰৰ ক্ষেত্ৰত বৃহস্পতি আৰু শনিৰ প্ৰভাৱৰ ফলত আপোনাৰ কেৰিয়াৰত নতুন নতুন সফলতা আহিব। হয়তো আপুনি নতুন কিবা ভাল চাকৰি পাব পাৰে বা আপুনি বহুত কষ্ট কৰিলে যদিও শনিৰ কাৰণে যদিও আপুনি বহুত কষ্ট কৰিব, তথাপি আপোনাৰ কষ্টক আপোনাৰ বছ বা ছিনিয়ৰে স্বীকৃতি দিয়াৰ পৰা দূৰত থাকিব। সেয়েহে এপ্ৰিল, মে' আৰু জুনৰ সময়ছোৱাত আপুনি জব চেঞ্জ কৰাৰ কথা ভাবিব পাৰে।
শনিৰ দশম দৃষ্টি আপোনাৰ ওপৰত পৰাৰ বাবে মানে আপোনাৰ যিটো লগ্নৰ ঘৰ সেই ঘৰত পৰাৰ বাবে আপুনি আজিকালি প্ৰতিবাদ কৰিবলৈ আৰম্ভ কৰিব। লগতে আপোনাৰ পেটৰ অসুখ আদিও হ'ব পাৰে। চতুৰ্থ ঘৰৰ শনিয়ে ষষ্ঠ ঘৰক আপোনাৰ কেৰিয়াৰত নতুন নতুন সফলতা আহিব। হয়তো আপুনি নতুন কিবা ভাল চাকৰি পাব পাৰে বা আপুনি বহুত কষ্ট কৰিলে যদিও শনিৰ কাৰণে যদিও আপুনি বহুত কষ্ট কৰিব, তথাপি আপোনাৰ কষ্টক আপোনাৰ বছ বা ছিনিয়ৰে স্বীকৃতি দিয়াৰ পৰা দূৰত থাকিব। সেয়েহে এপ্ৰিল, মে' আৰু জুনৰ সময়ছোৱাত আপুনি জব চেঞ্জ কৰাৰ কথা ভাবিব পাৰে। শনিৰ দশম দৃষ্টি আপোনাৰ ওপৰত পৰাৰ বাবে মানে আপোনাৰ যিটো লগ্নৰ ঘৰ সেই ঘৰত পৰাৰ বাবে আপুনি আজিকালি প্ৰতিবাদ কৰিবলৈ আৰম্ভ কৰিব। লগতে আপোনাৰ পেটৰ অসুখ আদিও হ'ব পাৰে। চতুৰ্থ ঘৰৰ শনিয়ে ষষ্ঠ ঘৰক চোৱা বাবে এই বছৰ আপুনি লোন লোৱাৰ পৰা অলপ দূৰত থাকক। এই বছৰ আপোনাৰ ইনকমত গ্ৰ'থ আহিব পাৰে। জোখতকৈ বেছি খৰচো আপুনি কৰিবলগীয়া হ'ব পাৰে। চৰকাৰী চাকৰি কৰাসকলে যিসকলে চৰকাৰী চাকৰিৰ কথা ভাবি আছে তেওঁলোকৰ কাৰণে মে'ৰ পাছৰ সময়ছোৱা উপযুক্ত বুলি ক'ব লাগিব। মে' জুনৰ সময়ছোৱাত আপুনি কোনোবা হয়তো ফ্ৰডৰ ওচৰ চাপিব পাৰে। মানে হয়তো আপোনাৰ কোনোবা চিনাকি মানুহেই হওক বা অচিনাকি মানুহেই হওক নতুন কিবা স্কিম আনি যিটোত বহুত লাভ হোৱা দেখুৱাব আৰু আপোনাক ফ্ৰড কৰিবলৈ চাব। আপুনি কিন্তু নফচিব দেই। আপোনাৰ বুদ্ধিমত্তাৰ কাৰণে আপুনি বাচিব পাৰিব। আগষ্ট, ছেপ্টেম্বৰত কোনোবা এক্সটাৰ্নেল চ'ৰ্চৰ পৰা আপুনি লাভান্বিত হ'ব। মানে কোনোবাই হয়তো আপোনাৰ ফেমিলি প্ৰপাৰ্টি চেল কৰিব বা ফেমিলি বিজনেছৰ শ্বেয়াৰ হিচাপে আপুনি সেই অংশ লাভ কৰিব পাৰে। ভাতৃ ভগ্নীৰ ছাপোৰ্টো এই বছৰ দেখিবলৈ পোৱা যায়। ধনু ৰাশিৰ জাতক জাতিকাসকলে এই ভিডিঅ'টো চোৱাৰ পাছত নিজৰ ছেভিংছ ৰাখিবলৈ আৰম্ভ কৰক। কাৰণ অহা বছৰ আপোনাৰ মনিটাৰী ক্ষেত্ৰত বহুত ফ্লাকচুৱেশ্যনছ দেখিবলৈ পোৱা যায় আৰু এই ফ্লাকচুৱেশ্যনৰ কাৰণে হয়তো আপুনি মানসিক চাপত পৰিব পাৰে। গতিকে আপুনি মেণ্টেলি ষ্ট্ৰং ফিল কৰিবৰ কাৰণে এতিয়াৰ পৰাই ছেভিংছ আৰম্ভ কৰি দিয়ক। আপুনি নিজৰ ধন ইনভেষ্টমেণ্ট কৰি যাব পাৰে বা হায়াৰ ষ্টাডি কম্পিটিটিভ এক্সামৰ কাৰণে মে' জুনৰ টাইমটো বহুত ভাল বুলি ক'ব পৰা যায়। ধনু ৰাশিৰ জাতক জাতিকাসকলে কেৰিয়াৰ প্ৰগ্ৰেশ্যনৰ ক্ষেত্ৰত 2025 চনত বহুত এক্টিভ থাকিব। তেওঁলোকে নতুন নতুন বিষয়ত ষ্টাডি কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিব পাৰে। অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰ এই সময়ছোৱাত আপুনি ট্ৰেভেল কৰা দেখিবলৈ পোৱা যায়। মেৰিড কাপোলৰ কাৰণে মে', ছেপ্টেম্বৰ, অক্টোবৰ সাৱধান থকা ভাল। কাৰণ তেওঁলোকৰ মাজত মতানৈক্য বা কিবা ইছ্যু দেখিবলৈ পোৱা যায়। যিসকলে বেবী প্লেনিং কৰাৰ কথা ভাবিছে হয়তো মেডিকেল ইছ্যু আহিব পাৰে। গতিকে আপোনালোকে ডক্টৰৰ লগত কনচাল্ট কৰিহে বেবী প্লেনিং কৰিব। মুঠৰ ওপৰত ক'বলৈ গ'লে লাভ লাইফ, মেৰিড লাইফৰ কাৰণে এই বছৰ ধনু ৰাশিৰ জাতক জাতিকাসকলৰ ইমান ভাল নহয়। আপোনালোকে কাকো সহজতে বিশ্বাস কৰি নল'ব, মিঠা কথাত ভুল নাযাব আৰু মাতৃৰ হেল্থৰ প্ৰতি চকু ৰাখক। কাৰণ মাতৃৰ এলাৰ্জি বা উশাহ লোৱাত কষ্ট বা ভৰিৰ বিষ আদি দেখিবলৈ পোৱা গৈছে। এপ্ৰিলৰ পৰা জুনলৈকে এই সময়ছোৱাত আপোনাৰ মাতৃৰ স্বাস্থ্য বেয়া হ'ব পাৰে। এই বছৰ আপুনি অল্টাৰনেটিভ মাহত অলপ টেনশ্যনত থাকিব। কাৰণ এই বছৰ আপুনি প্ৰফেচনেলি গ্ৰ' কৰিবলৈ চেষ্টা কৰিব। সেয়েহে নিজৰ পাৰ্চনেল ডেভেলপমেণ্টৰ কথা ভাবি আপুনি চিন্তাত পৰিব পাৰে। এতিয়া আহিলে ধনু ৰাশিৰ জাতক জাতিকাসকলৰ 2025 চনটো ভালদৰে পাৰ কৰিবৰ কাৰণে সেই 3টা গ্ৰহৰ যি ৰাশি পৰিৱৰ্তন হ'ব, অৰ্থাৎ বৃহস্পতি, শনি আৰু ৰাহু কেতুৰ যি গ্ৰহ পৰিৱৰ্তন হ'ব, সেই গ্ৰহ পৰিৱৰ্তনৰ ৰিমেডি কি হ'ব পাৰে আপোনালোকে স্ক্ৰীণত চাওক। এই বছৰ আপুনি আহঁত বা বৰগছৰ তলত পানী দিবলৈ আৰম্ভ কৰক। এই বছৰ আপুনি গুৰুদ্বাৰা গৈ তাৰ ভোজন গ্ৰহণ কৰিবলৈ আৰম্ভ কৰক। লগতে গুৰুদ্বাৰা বা এনেকুৱা উৎসৱ পাৰ্বণত নিজৰ সেৱা সৎকাৰো আগবঢ়াব। একাদশীৰ ব্ৰত ৰাখিলে আপোনালোকৰ কাৰণে ভাল দেখিবলৈ পোৱা যায়। গতিকে এইখিনি ৰেমেডিজ আপোনালোকে যদি ব্যৱহাৰ কৰে আপোনালোকে উৎকৃষ্ট ফল পাব আৰু আপোনালোকৰ যিখিনি নিগেটিভিটি আছে সেইখিনি যথেষ্ট পৰিমাণে দূৰ হ'ব।